অসমীয়া মই বৰ অসমৰ ভঙাৰ সলনি গঢ়ো ভেটি সমাজৰ এনা যদি মই বৰ লুইতৰ জাতিৰ গাঁথনি গাঁথো দুয়ো পাৰ ধৰ্ম কি বৰ্ণ কি জাতি ভেদ ভেদ কৰ্মৰ হে মৰ্মই জিলিকাব দেশ শংকৰ জানৰ জ্ঞানৰ কঠীয়া সিঁচিম পথাৰত হৈ গুজিব যুদ্ধ সাহসৰ যুঁজি কঢ়িয়াম জনতাৰ অধিকাৰ জাতি জাগিব। हमने ये उठाया कि आज कार्बी आंदोलन का मुद्दा उठाएगा तो ये दिक्कत नहीं होगा हिमंत विश्व शर्मा में भी 10 से যুদ্ধ সাহসৰ যুঁজি কঢ়িয়াম জনতাৰ অধিকাৰ জাতি জাগিব। जिसके पास कोयला का पैसा है, जिसके पास आवारा चिटफंड का पैसा है, जिसके पास कोयला का पैसा है, जिसके पास सुपारी का पैसा है कि नहीं? ये सब पैसा इकट्ठा कर लेंगे, ये पैसे से खरीदने की कोशिश करेंगे। आप देख लीजिए। बताना चाहूंगा, यही हिमंत विश्व शर्मा आप ऑब्जर्वर बन के झारखंड गए थे और छल कपट से झारखंड का चुनाव जीतना ডিমা হাছাওৰ পৰা আমাৰ দলীয় সতীৰ্থসকল আজি ৰাতিপুৱা এতিয়ালৈকে 8টা বজাত নিজৰ ঘৰ এৰিছে। মই নগাঁও, ডিমা হাছাও আৰু খোজাইৰ পৰা অহা আমাৰ দলীয় সতীৰ্থসকল, জিলা কংগ্ৰেছৰ বিষয়াসকল, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ বিষয়াসকলকো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। কম কথা নহয় যে ৰাতিপুৱাই 8টা বজাৰ পৰা ঘৰৰ কামখিনি সামৰি আধৰুৱা থৈ ইয়ালৈ অহা এতিয়া প্ৰায় কিমান বাজিলে কওকচোন? 3টা বাজিলে চাওক। কিন্তু ধৈৰ্য সহকাৰে আমাৰ মানুহটো শুনি আছে। এয়া হ'ল কংগ্ৰেছৰ তাকত, এয়া হ'ল কংগ্ৰেছৰ শক্তি।